স্যার আপনি যে আমাক ইয়াত মাতিলে কিয় স্যার? আপোনাৰ ৱাইফৰ আত্মহত্যা হোৱা নাই, এইটো এজন প্লেনিং হত্যা কৰা হৈছে। সেইবাবে আপোনাক হত্যাকাৰীয়ে কোনজন দেখুৱাবৰ কাৰণে আনিছোঁ। স্যার মোৰ ৱাইফক কোনে হত্যা কৰিছিল সোনকালে জনাওক স্যার। জনাই আছোঁ তাক মাতিছোঁ নহয়, এতিয়া সি আহিবই ৰ'ব। পিংকি, তুমি ইয়াত যে, মানে তুমিয়ে মোৰ বোৱাৰীক হত্যা কৰিছা নহয় জানো? খুৰা, আপুনি ভুল বুজিছে। তেওঁ হত্যা কৰা নাই, বেলেগে হত্যা কৰিছে। তেওঁৱে মোক গোটেইখিনি কাহিনী কৈছে, সেইবাবে মই তেওঁক ধৰিবলৈ সক্ষম হৈছোঁ। চৰি ছাৰ, মই ভাবিলোঁ তেওঁ আহিছে যে, সেইবাবে তেওঁকে ধৰি ল'লোঁ। চৰি পিংকি। ঠিক আছে খুৰা। পিংকি, তুমি গোটেই কাহিনীটো ভালদৰে বুজাই দিয়া তেওঁলোকক। শুনক খুৰা, সেইদিনাখন যে মোৰ পিছত যে মানুহ এজন আছিলে, মানুহজনে যে মনে মনে আছিলে। ৰাজীৱ কচোন কি হ'ল? ৰাজীৱ আপোনাৰ বোৱাৰী এক্স বয়ফ্ৰেণ্ড আছিলে। আপোনাৰ বোৱাৰীক সদায় ফ'ল' কৰি আছিল 1 মাহৰ আগৰ পৰাই। এইবিলাক কথা মোক ৱাইফে আজিলৈকে কোৱা নাই। তুমি কেনেকৈ গম পালা? এদিন সি বাটত বেলেগ এটা ল'ৰাৰ লগত কথা পাতি আছিলে, তাৰ ফ্ৰেণ্ডৰ লগত। তাৰপিছত সি গুচি গ'ল। তাৰপিছত মই লৈ পেলাই ওচৰত গৈ পেলাই সুধিলোঁ যে তেওঁ কোন হয়। মই লগৰটোক সুধিলোঁ সি কোন হয়, এইবিলাক সোধাৰ লগে লগে সি কৈছে যে এই ঘৰৰ বোৱাৰী বোলে তাৰ এক্স বয়ফ্ৰেণ্ড হয়, তাৰ পৰা বোলে 1 লাখ টকা খালে, সেইবাবে সদায় সি চাব আহে। এয়াহে নেকি? বাকী কাহিনীখিনি মই কৈ আছোঁ শুনক। এদিন আপোনালোক সকলো পৰিয়ালে ক'ৰবাত ওলাই গৈছিলে। সি সেই চান্সতে খিৰিকী ভাঙি আপোনালোকৰ ঘৰৰ ভিতৰত সোমাই, বোৱাৰীৰ ৰুমত সোমাই পাউডাৰত কেমিকেল মিক্স কৰি থৈ দিছিলে। প্ৰত্যেক যেতিয়া দিনে ঘৰে এসপ্তাহ মূৰত যেতিয়া স্নায়ুসী বোৱাৰীৰ স্নায়ুসত সোমাল, তেতিয়া বোৱাৰী এসপ্তাহৰ পিছত মৃত্যু হৈছে। ধন্যবাদ ছাৰ, আপুনি যে হত্যাকাৰীক যে উলিয়াব পাৰিলে। ছাৰ আপুনি মোক যে ইমান সোনকালে মাতিলে কিয়? তই গম নাপা? তোক যে ৰঙা ভাত খুৱাবলৈ লৈ যাম এতিয়া। আপুনি কি কৈ আছে? ফাল্টু কৰিছে ন? বোৱাৰী হত্যা কিয় কৰিছিলি ক, নহবা তই গম পাৱই জানো মই কি ক'ম এতিয়া। ভালে ভালে ক, আৰু আমাৰ হাতত চবত পাই গৈছোঁ, 3-4টা প্ৰমাণ আছেই। ছাৰ মোৰ পৰা প্ৰত্যেক মাহে 10,000কৈ লয়। দেউতাকৰ বোলে বেমাৰ, মাকৰ বেমাৰ, তই যদি মোৰ যদি বিয়া পাতিব খোজো তই টকা দিবই লাগিব, নহ'লে মই বেলেগলৈ যামগৈ। এইবুলি কৈ লাষ্টত গৈ সেই ধনী ঘৰৰ তাই মোৰ মৰমৰ আছিলে, তাইৰ বাবে মই বহুত টকা খৰচ কৰিলোঁ। লাষ্টত মোকেই গাদ্দাৰি কৰি দিলে। এতিয়া চাওক, মইতো বৰবাদ হ'লোৱেই। মইতো বৰবাদ কৰিব নোৱাৰোঁ, কাৰণে জীৱনৰ পৰাই বৰবাদ কৰি দিলোঁ ছাৰ, প্লেনিং বনাই। তোৰ যদি এনেকুৱাই অৱস্থা হৈছে, তাইক গিৰিয়েকক নলগালি কিয়? তাইক গিৰিয়েই দি দিলে হয় নহয় গোটেই পইচাটো। এতিয়া হত্যা কৰাৰ পিছত তই এতিয়া কি পালি? এতিয়া যাৰা জীৱন তই কাৰাদণ্ড খাই থাক, জেলৰ ভাত খাই থাক। এতিয়া ব'ল মোৰ লগত জেললৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে। ধন্যবাদ। নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই।